হাতীখিনি ওলাই আহিছে হাবিৰ পৰা 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে তেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0-375-1 মাজত পাইছিলোঁ আমি। তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত দিলোঁ। আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে। হাতীটো প্ৰায় 300 মিটাৰমান চুচৰাই আনিছে। ট্ৰেইনখন যথেষ্ট স্পীড হ'ব লাগিব। ট্ৰেইনখন একে স্থানত হৈছে চিহ্ন বিন্যাস হৈছে। আগৰবাৰ প্ৰায় 70 মিটাৰমান চুচৰাইছিলে, এইবাৰ প্ৰায় 300 মিটাৰমান চুচৰাইছে। আমিতো কণ্ট্ৰলত দিয়াৰ পিছত ট্ৰেইন শ্ল' কৰিব লাগে। শ্ল'টো ইমান নাছিলে, একদম আপোনাৰ কি হয় আমি যিটো পইণ্ট দিওঁ সেইটোতহে গৈ পেলাই শ্ল' কৰিবলৈ বিচাৰে। মানে কিছুমান ড্ৰাইভাৰ একদম নেমানে। হাতীখিনি ওলাই আহিছে হাবিৰ পৰা 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে তেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0-375-1 মাজত পাইছিলোঁ আমি। তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত দিলোঁ। আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে। হাতীটো প্ৰায় 300 মিটাৰমান চুচৰাই আনিছে। ট্ৰেইনখন যথেষ্ট স্পীড হ'ব লাগিব। ট্ৰেইনখন একে স্থানত হৈছে চিহ্ন বিন্যাস হৈছে। আগৰবাৰ প্ৰায় 70 মিটাৰমান চুচৰাইছিলে, এইবাৰ প্ৰায় 300 মিটাৰমান চুচৰাইছে। আমিতো কণ্ট্ৰলত দিয়াৰ পিছত ট্ৰেইন শ্ল' কৰিব লাগে। শ্ল'টো ইমান নাছিলে, একদম আপোনাৰ কি হয় আমি যিটো পইণ্ট দিওঁ সেইটোতহে গৈ পেলাই শ্ল' কৰিবলৈ বিচাৰে। মানে কিছুমান ড্ৰাইভাৰ একদম নেমানে। হাতীখিনি ওলাই আহিছে হাবিৰ পৰা 9 বাজিবলৈ কেইমিনিটমান বাকী থাকোঁতে তেতিয়া আমি হাতীখিনি লগ পাইছিলোঁ 375/0 ওচৰত 375/0-375-1 মাজত পাইছিলোঁ আমি। তেতিয়া আমি আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত দিলোঁ। আমাৰ ৰেঞ্জৰ অফিচাৰসকলে সেইটো কণ্ট্ৰল ৰুমলৈ ফৰৱাৰ্ড কৰিলে। হাতীটো প্ৰায় 300 মিটাৰমান চুচৰাই আনিছে। ট্ৰেইনখন যথেষ্ট স্পীড হ'ব লাগিব। ট্ৰেইনখন একে স্থানত হৈছে চিহ্ন বিন্যাস হৈছে। আগৰবাৰ প্ৰায় 70 মিটাৰমান চুচৰাইছিলে, এইবাৰ প্ৰায় 300 মিটাৰমান চুচৰাইছে। আমিতো কণ্ট্ৰলত দিয়াৰ পিছত ট্ৰেইন শ্ল' কৰিব লাগে। শ্ল'টো ইমান নাছিলে, একদম আপোনাৰ কি হয় আমি যিটো পইণ্ট দিওঁ সেইটোতহে গৈ পেলাই শ্ল' কৰিবলৈ বিচাৰে। মানে কিছুমান ড্ৰাইভাৰ একদম নেমানে।